নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছো মই প্ৰতীক্ষাই এছপি নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ। আপোনালোকৰ বাবে লৈ আহিছো পুনৰ এটা নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিছো। শিল্পী সমাজৰ বাবে আহিছে পুনৰ এটি দুখৰ খবৰ। হয়, সকলো জানিব পাৰিব আজি এই ভিডিঅ'টোৰ জৰিয়তে। শিল্পী সমাজত পুনৰ কান্দোনৰ ৰোল উঠিছে। জনপ্ৰিয় বলিউডৰ অভিনেতা দিনেশ ফাডনিছ আমাৰ মাজত আৰু নাই। 57 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে জনপ্ৰিয় অভিনেতাজনে। চিয়াদিৰ চিৰিয়েলৰ দ্বাৰা জনপ্ৰিয়তা অৰ্জন কৰা অভিনেতাজনৰ মৃত্যুত সমগ্ৰ শিল্পী সমাজ দুখত ভাগি পৰিছে। আমি আমাৰ চেনেলৰ তৰফৰ পৰা অভিনেতাজনৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছো। আপোনালোকেও প্ৰাৰ্থনা কৰক জনপ্ৰিয় অভিনেতাজনৰ আত্মাই যেন শান্তি লাভ কৰে। ধন্যবাদ।